গরম গরম কি গরম কেমন থাকবি এফালে আঞ্জা বসুলি নাই হরদ চাউল নাই দালি নাই মানুহে কেনেকে চলিব এফালে এই কবি হরদ কালি খিনা নাই মাহ খাৱা কাবাৰ পিঠিত একেবাৰে দেহা লৰ পতে ঘৰৰ পৰা নাই বাবা এই কিনাখানা খান বিলিত আনিছিলো নখগিটাকে কাটব পাৰো নেকি চাউল ৰ আকৌ বাছত পৰা হলেও কাম আহিছি বাদ দিল এটা থাওক 10 কেজি মান চাউল আছে সেইখিনি 10 বছৰ খাব লাগিব ভাল নপচি আজিতো কলপেহাটো ডাঙৰ হাত মাৰছি তাকে 4টা ভাত খাব যাব লাগিব গেলিলি আৰু ক'তনো নেদবো সি 5টা হলি ভাত দিব যিহে একেবাৰে নগৰ মাছটো চিপিৰা সেনেকে কব একবাৰ যাওঁৱে ভাল লাগব তেতিয়াহ'লে ভাতকেইটা খাই ভাই বাবা কি গৰম দিছে কুৰ্মা কেইটাও আহাই নাই আহি আছে বৰ গৰম দিছে নহয় এটা কোনো কাম আৰম্ভ কৰি কপে হাঁহনে বনাই আছে বহু যাবা চিপিয়া খাই বহুত দিন হৈ থকা মানুহ কিনো দৰকাৰত আহিলি ভাই তই গৰম বস্তু দিছো বিচনীখন এইটো হল কুমাই হয় খাবা আজি এইটো কোনে খবৰ দিলে এইটো ভাই খবৰ দিয়া নহয় তাৰমানে আমাৰ ঘৰ আজি পৰীক্ষা নাই সেইকাৰণে আহিলো আৰু ই বেটাই মোক খানা চাইকেল খানো নেৰিলা মোবাইলটো নেৰিলা ইয়াক মই হাঁহৰ ওচৰত দি ভাত খুৱাম ৰ বেটা দিবি দেখোন ভাই তোক যদি মই হাঁহৰ গোছ খাবা দিব লাগে পিতেলি হাত আৰু মাৰবো গম পাইছা নাই দেহ কিনো লোক মোৰ বা পাইছো দিয়া লোক এইটো আজি নাখাও আৰু কোনে এইটো লগ কৰি লৈছা যাও হৈছে যা 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 বাবা কুৰ্মা কেইটা চিপা ৰূপে আহিব নাই কল্পে হৰত ইমান চিপিৰা মহে চিপিৰা সি কেনে চিপিৰা হলে দে যিয়ে আজি লগখনে খাব যামগৈ সোমামগৈ লগখন বা পুৰা ধনী মানুহ পুৰা সাহস খুৱাব আজি খাবে লাগে বহে দিম বেয়া সৰল বনি থৈ দিছে আজি হাঁহৰ গোছ নিকা বহামে পাইছো একদম কল্পে বহা বহা তোক আৰু মই ভাত খুৱাম না মৰি যাওঁ দে ভাই মোৰ টিউচন আছিল নহয় ভাই ভাতটো খাই যাওঁ ৰ নাই নাই মোৰ দেৰি হৈছে মই যাওঁ কুৰ্মা খাবাও মাতে ভাতো খাবা নেদে মৰি যাওঁ দে